দরজা লগছি জিন মায়ো মায়ো জুন কি দরজা গিলে লগছি ইগলা দরজা লগনে কুম্বা তো ভাগিন আমি এই মাছুরে আজি ফুৰিব যাম বলা আমি ভাঙালাও চিঙালাও আজি পড়লো তোমার গরম লাগছে নাকি বাগিন এই বেশি দূর নহয় অলপমান আছে যাই পাম যাবা অলপমান গেলি পাম হা তোমার দেখা নাই নাকি কি মজা মজা মোৰ লগত মেলব মতাবা লাগবো আজি মই পতাম তই পতাবা নাই মোৰ অকল নামবে পাৰে মই পতাম আজি কাহো পতাবা নালাগে আজি বিৰাট গৰমে দিছে ন বাগিন আজি বিৰাট গৰম দিছে বাবু তোমার নাম তো কি ও ভন্টি তো ভাল লাগছি তোর নাম তো কি মোর নাম মা ঘৰত মাতে স্যার মোর নাম সুষমা মায়ের হইছে আজিকালি লৰাবিলাকো যেন ছোৱালী এটা যাবই নোৱাৰি ৰাস্তা দি আগতে নাম খোদে নাম্বাৰ খোদা খেয়ে হাতত কি তোমাৰ নাম্বাৰটো দিবা না তোমাক নাম্বাৰ লাগে ৰবা তুমি মোক মাছছা তোমাৰ নাম্বাৰটো দিবা না তোমাক নাম্বাৰ লাগে ৰবা তুমি মোক মাছছা মই হলমাৰি ছোৱালী হয় মোক চিনি পোৱা নাই ইহঁতো চাইকেল নাচা কিয়া আজিকালি ল'ৰাবিলাকো জিন গাঁৱত এটা ছোৱালী দেখিবই নোৱাৰি আগতে সিহঁতৰ নম্বৰ লাগে আৰু কিবা লাগে ও ভাঙালা কি আবিছলি মাৰহা মোৰ হাগা লাগছে সঁচাই নেকি ইণ্ডিয়াৰ পাকিস্তানৰ যুদ্ধ লাগে হাংকা যুদ্ধ লাগি আছে হয় নেকি এটা বাছৰ কম জাগা পালে হাগবেগা লোকে এখানে জায়গা আছে হাগা হৈছে নে নাই 5 মিনিট মই যাওঁ তই আহি থাকবি একলাক লাই হ'ব দে বৰ শান্তি পালো আজি সিঙ্গালা আর ভাঙালা বা কক গেল ভাঙালা বা কক গেল এই আন্ডকা বেশি গেল র আজি কি হইছে জানা না কি বড় মানছিলে কি এই আমার ভন্টিটোক এই হরিণনগর গাঁৱত 3টা মান আপা আছিল আপা ইফালে আমার ভন্টিটোক খুদে আটাই খুদিলে এই ভাল লাগছি ভন্টি আর তাই কি কয় জানা নাম্বার দিবা না আমার ভন্টি কি কইছে জানা আমার ভন্টি সেন্টারটো লৈছি এনেকৈ জোৰত মারছি কি বেটাই
আজি 1 বছৰমান উঠি বিছনাৰ পৰা উঠিবই নোৱাৰি এনেকুৱা জোৰ চৰ মাৰিছে আজিকালি ল'ৰাবিলাকক এই কৰিব লাগে হয়নে অঁ চাহ খাবি না অলপ চাহ খা তও খা মনটো ভাল লাগিল পিছে চাহ খাবলৈ যাওঁৱে মোৰ অলপ কাম আছে তও যা ময়ো যাওঁ গৈ আছ না পি ভাই কালি লগ কৰিবি দে যা হাই হাই মোৰ নামটো অঞ্চামিমুৰা জামিদ আৰু আমাৰ আজি প্ৰেম কৰিছে নিতুল আহমেদ আৰু মনোৱাৰে ছোৱালী হৈছিল আজি ইয়াতে চাগে বোলে বিয়া কৰি লৈছে আমাৰ কাৰণে হ'লে ইহঁতৰ প্ৰেমৰ কাহিনী হ'লেও অলপ লাইক কমেণ্ট কৰিবি ছাবস্ক্ৰাইব কৰিবি আমাৰ নতুন ভিডিঅ' পাবলৈ ঘণ্টিটোত লাঠি মাৰি দিব ঘণ্টিটো ক্লিক কৰি দিব আৰু আমি নতুন নতুন ভিডিঅ' দি থাকিম আমি আপোনালোকে পাবা হৈছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এহেঁতি আমাৰ কাৰণে কৰি দিব